হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই মই আজি আকৌ এটা ভিডিঅ' লৈ আনিছোঁ। আপোনালোকৰ যিসকলৰ চেলাউৰীৰ চুলি কম আছে তেওঁলোকৰ বাবে মই ভিডিঅ'টো লৈ আনিছোঁ। তেওঁলোকে ৰাতি শুবৰ সময়ত এটা কাম কৰিব পাৰে, কেষ্টৰ অইল অকণমান ল'ব, লৈ পেলাই কেষ্টৰ অইলেৰে চেলাউৰীডাল লাহে লাহে মালিচ কৰিব। এইটো কেষ্টৰ অইল মই দেখুৱাই দিছোঁ কেনেকৈ মালিচ কৰিব। চেলাউৰীডাল অকণমান আঙুলিত লগাই ল'ব, লৈ কেষ্টৰ অইলেৰে আপোনালোকে চেলাউৰীডাল এনেকৈ লাহে লাহে মালিচ দিব। চেলাউৰীডাল গজিব, লাহে লাহে ডাঠ হ'ব, ক'লা হ'ব, দেখিবলৈ শুৱনি হৈ পৰিব। এইদৰে মালিচ দি ৰাতি থৈ দিব। ৰাতিপুৱা শুই উঠি মুখখন ভালদৰে চাফা কৰি দিব। আৰু যিসকলৰ ঘৰত বেবী আছে তেওঁলোকৰ বাবেও মই কৈছোঁ, বেবী বা কেঁচুৱাটো আপোনালোকে এটা কাম কৰিব পাৰিব। বেবীৰ পৰাই যদি বেছি যত্ন লয় তেতিয়া চেলাউৰীডাল বেছি ধুনীয়া হয়। বেবীটোক কি কৰিব, আপোনালোকে এটা শুকান শিলিখা ল'ব, লৈ ধুনীয়াকৈ শুকান শিলিখাটো জুইত পুৰি ল'ব। পুৰি তাৰ যিটো ছাই ওলাব ধুনীয়াকৈ মিহি কৰি পাউডাৰ কৰি ল'ব। পাউডাৰ কৰি লৈ ঘৰুৱা যি আমাৰ মিঠাতেল আছে, সৰিয়হৰ তেল, সেই সৰিয়হৰ তেলটো মিলাই লৈ ধুনীয়াকৈ চেলাউৰীডালত ৰাতি আঁকি থৈ দিব। তাৰ পাছত আপুনি দেখিব যে বেবীটোৰ চেলাউৰীডাল বহুত সুন্দৰ হৈ গজি আহিব, ডাঠ হ'ব, ক'লা হ'ব। তেনেকৈ বেবীটোক আপোনালোকে কৰি চাব। তাৰ পৰাহে মানুহৰ বেছি বেবীটোক যেতিয়া যত্ন লোৱা যাব, ডাঙৰ হ'লে তেতিয়া বেবীটো বহুত চেলাউৰীডাল ধুনীয়া হৈ পৰিব। আৰু আপোনালোকেও এইদৰে কেষ্টৰ অইল আৰু শিলিখাৰে আপোনালোকেও কৰিব পাৰিব। মই যেনেদৰে কৈছোঁ, শুকান শিলিখা হওক আৰু কেঁচা শিলিখাৰ ৰসটোও আপোনালোকে ৰাতি শোৱাৰ সময়ত লগাই থৈ দিব পাৰে। ক'লা হ'ব, চেলাউৰীডাল ঘন হ'ব। আৰু মোৰ চেনেলটো চাই ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।